হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ একাউণ্টটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে চবতছে আগতে পায়। হাই ফ্ৰেণ্ডছ, মোৰ এটা নতুন দিনলৈ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। ব'লক নহ'লে আজিৰ দিনটো আৰম্ভ কৰোঁ। মই ৰাতিপুৱা অলপমান খোজ কাঢ়োঁ আচলতে শুই উঠি। চ' অলপমান এনেই যিখিনি পাৰোঁ আমাৰ ৰাস্তাটোতে অলপমান খোজ কাঢ়োঁ। দুজনীমান লগৰো ওলায় কেতিয়াবা নোলায়ো। তেনেকৈ মই আহোঁ আচলতে। চ' গেটখন খোলাই থাকিলে কাৰণ অলপ আগতে বস্তু অলপ লৈ পেলাই পঠাই দিলোঁ এজনী ছোৱালীক। সহায় কৰে মানে আমাৰ ঘৰত, মই এজনী তেনেকৈ লৈ আহিছোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিলোঁ অলপমান। এনেই কৰিডৰটোতো কেতিয়াবা অলপ চলপ খোজকঢ়া হয়, বৰকৈ নহয়ো আচলতে। এই পাৰ্টটো আচলতে মোৰ অলপ খালী হৈছিলে, টুলেট মাৰিছিলোঁ কাৰণ এই পাৰ্টটো এটা চেক কৰিব আহিলোঁ আচলতে। পাৰ্টটোত মানে মই চেক কৰিব আহোঁৱেই আৰু ৰাতিপুৱা, যিহেতু ঘৰটো বৰ্তমান খালী হৈ আছে। হেই ফ্ৰেণ্ডছ, কি খবৰ বাৰু আপোনালোকৰ? ভালে আছেনে বাৰু? কৰোণাৰ কাৰণে পৰিস্থিতি বেয়া যদিওতো ভালে থাকিবই লাগিব দিয়কচোন। ঘৰৰ ভিতৰতে থাকিব লাগিব যিমান পাৰোঁ, আৰু ঘৰৰ ভিতৰতে এতিয়া মই দিনটো কেনেকৈ কটাই আছোঁ আপোনালোকক দেখাব অলপমান চেষ্টা কৰিম তাকে। আৰু চেনিটাইজ কৰি থাকিব লাগিব চব বস্তু। বৰ্তমান বাজিছে আচলতে 8টা আৰু মই অলপ আগতেই উঠিলোঁ। আচলতে আৰুৱেই দেৰিকৈ উঠোঁ, কিন্তু আজি অলপ সোনকালেই উঠিলোঁ যিহেতু হাজবেণ্ডৰো ডিউটি আছিলে। যিহেতু তেখেত এজন আচলতে আৰক্ষী বিষয়া হয় পুলিচৰ। চ' তেখেতৰ ডিউটি আজি সোনকালে আছিলে। চ' সেইকাৰণে তেওঁৰ কাৰণে মই উঠিব লগা হ'ল, যিহেতু তেখেতক ভাতটো দিব লাগিব, অলপ চাব লাগিব। চ' গোটেই দিনটো নহ'লে মোৰ লগত থাকিব আপোনালোকে, দেখাই থাকিব আপোনালোকক মই কি কৰোঁ, মই কি নকৰোঁ। চ' ফ্ৰেণ্ডছ, ৰাতিপুৱাই মই পানী এগিলাচ খাওঁ আচলতে, গৰম পানী। চ' গৰম পানী গিলাচ মই ল'লোঁ পাকঘৰত, বাকী ল'লোঁ আচলতে। এতিয়া মই গ্লাছ পাত লৈ আহিছোঁ আচলতে ডাইনিং টেবুললৈকে। আৰু এতিয়া মই শ্ৰী তুলসী বুলি এটা বস্তু খাওঁ, বহুতে জানেই চাগে আই এম শ্ৰী তুলসীটোৰ কথা। এইটো আপোনালোকে ড্ৰপ হিচাপত যিমান লয়, মই কিন্তু 3 ড্ৰপছ লওঁ এগিলাছ পানীত। এইটো খুব ভাল আচলতে কফ এণ্ড ক'ল্ডৰ কাৰণে, বৰ্তমান কৰোণা ছিজনতো খুবেই ভাল, কিন্তু গেষ্ট্ৰিকতো বহুত ভাল আচলতে। সেইকাৰণে মই ইয়াৰ বহুতটা পেকেট আনি থৈ দিছোঁ। লিংকটো আপোনালোকক দি দিম ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে পাই যাব। এমেজন, ফ্লিপকাৰ্ট চবতে পায় আচলতে। ইয়াতে বহুত তুলসী কিবাকিবি বহুত থাকে আৰু আপোনালোকে চাই ল'ব পাৰিব ডেছক্ৰিপশ্যন বক্সত। হাজবেণ্ড যাবলৈ ওলাল এতিয়া। চ' হাজবেণ্ডে ভাবিলে কিবা এটা পাহৰি গৈছে নেকি তেওঁ, সেইকাৰণে আকৌ আহিলে। এতিয়া হাজবেণ্ডে যাবলৈ ওলালে ডিউটিলৈ। এতিয়া আৰু মই অকলে দিনটো পাৰ কৰিব লাগিব, দেখাই থাকিম আপোনালোকক কি কৰোঁ কি নকৰোঁ। আমাৰ গাড়ীখনত আচলতে উঠিব হ'লে ইফালেদি উঠিব লগা হয়, যিহেতু পাৰ্কিঙৰ বহুত প্ৰব্লেম আচলতে গুৱাহাটীত, আমাৰো অলপমান প্ৰব্লেম। চ' হাজবেণ্ড এতিয়া যাবগৈ, কেতিয়া আহে নাজানো, কাৰণ পুলিচৰ ডিউটিটো কোনো ক'বই নোৱাৰে কেতিয়া আহে কেতিয়া নাহে। চ' তেখেতক বাই বাইটো দি মই গেটখন মাৰি যামগৈ। ফ্ৰেণ্ডছ, মই ৰাতিপুৱা পানী খালোঁ, আপোনালোকে দেখিলে। তুলসীটো মিলাই দিছোঁ, যিহেতু তুলসীটো মোৰ এটা অন্ধবিশ্বাস টাইপৰে হৈ গৈছে। মই ভাল পাওঁ আৰু খাই, আৰু মানে পানীত আজিকালি তুলসী নিদিয়াকৈ খালে তাৰমানে মোৰ মানে ভালেই নালাগে, মানে কি সেই স্মেলটো নাপাওঁ যে নৰ্মেল পানীত যিটো নাথাকে একো স্মেল। তাৰপিছত মই অলপমান ভাত খাওঁ, একদম অলপমান খাওঁ, সেইকাৰণে আপোনালোকক সেইখিনি নেদেখালোঁ আৰু তাৰপিছৰখিনি আপোনালোকে দেখাই পাব, চাই থাকিব নহ'লে। গা চা ধুই হৈ গ'ল আচলতে, আৰু বৰ্তমান বাজিছে 12:30 আৰু পাতিত বহিছোঁ আচলতে। আপোনালোকে ভাবিছে চাগে মই ক'ত বহিছোঁ, পাতিত বহিছোঁ, দেখাই আছোঁ ৰ'ব। চ' ফ্ৰেণ্ডছ, মই অনলাইন শ্বপিং কৰি খুব ভাল পাওঁ, আৰু মোৰ এদিনত এটাকৈ বা এটলিষ্ট সপ্তাহত 3টাকৈ মোৰ পাৰ্চেল আহে। মোৰ মনটো ভাল লাগি থাকে দিনত ৰাতিপুৱা হোৱাৰ লগে লগে। আৰু পাৰ্পল বা মিন্ত্ৰা বা মিছ'ত এইবিলাকত ভালকৈ চেনিটাইজ কৰি দিয়ে বুলি মই ভাবোঁ। আৰু পাৰ্পলৰ পৰা মোৰ বহুত বস্তু আহে, বহুত কিবাকিনি কিনি থাকি ভাল লাগে মনটো। চ' হে ফ্ৰেণ্ডছ, গা চা ধুই আহিলোঁ এতিয়া, মানে চুলি তুলি বান্ধি আহিলোঁ, গাটো তেতিয়াই ধুই আপোনাক দেখালোঁ। এতিয়া মোৰ টাইমিং হৈছে ডায়েৰী লিখা। চ' এনেকুৱা টাইপৰ মই এখন ধুনীয়া ডায়েৰী কিনি লৈছোঁ, পৰিয়ে গৈছে। আৰু কেতিয়াবা বিছনাৰ ওপৰত বহোঁ, কেতিয়াবা তলত বহোঁ। আজি তলত মানে চেঞ্জ কৰি থাকোঁ, আৰু মানে দিনটো যিহেতু অকলে থাকিব লাগিব আৰু নিজে কটাই থাকিব লাগিব, সেইকাৰণে মই এখন ডায়েৰী কিনি লৈছোঁ, এনেকুৱা টাইপৰ স্লেম বুক টাইপৰ। এনেকুৱা পেজেছবিলাক হয়, কথাখিনি নেদেখাওঁ আৰু আপোনালোকক, মোৰ পাৰ্চনেলো বহুত বস্তু লিখা আছেতো। চ' এতিয়া মই সেইকাৰণে সেইখিনি লিখি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, ঠিক আছে। এতিয়া আচলতে অলপমান দুপৰীয়া সময়, আৰু মই ভাত নাখাওঁ এইখিনি সময়ত। মই আপোনালোকৰ খাম আচলতে এনচিয়'ৰ বুলি এটা বস্তু, তাৰ কাৰণে মই গাখীৰ এগিলাচ বাকি ল'লোঁ ইয়াতে। আৰু গাখীৰ এগিলাচত এতিয়া মই এই এনচিয়'ৰৰ পৰা দিব লাগিব 3টা স্কুপছ, 3 চামুচ টাইপ দিব লাগিব। ইয়াতে থাকেই, এইটো খালে আপোনালোকৰ এটা এনাৰ্জি ড্ৰিংক হয়, ইমিউনিটিৰ কাৰণেও ভাল আৰু ষ্ট্ৰেংথো আহে। মই ইয়াৰ কোকো ফ্লেভাৰটো আনিছিলোঁ, চকলেট টাইপৰ ফ্লেভাৰটো, খাই ভালেই লাগে। এইটো 200 ml হয়, আৰু প্ৰাইচটো 298 হয়, চব ফাৰ্মাচিতে পোৱা যায়। আৰু মই খাওঁ, আৰু এইটো এবট কোম্পানীৰ হয়।
মই খাই ভাল পাইছিলোঁ এইটো এটা এনাৰ্জি ড্ৰিংক হিচাপে যিহেতু দিনত কিবা এটা নহয় কিবা এটা চবেই খায় ময়ো খাইছিলোঁ আৰু সেইকাৰণে আৰু খাওঁৱেই তাৰমানে এইটো মই আৰু এইটোৰ আপোনালোকৰ মই ইয়াত বাকী মিডিয়া গ্লাছটোত আচলতে 3 স্কোপ ইয়াতে দিয়াই থাকে মেজাৰমেণ্ট কৰা এইটো বস্তু ব্লু কালাৰটা এতিয়া এইটো দি মই 3টা বাকিব লাগিব মানে 3 চামুচ বুলি ক'লেও ভুল নহ'ব আচলতে এইটো খালে তাৰমানে আপোনালোকে দিনটোৰ কাৰণে বেছি ভোক নালাগে মই দুপৰীয়া ভাত নাখাওঁৱে তাৰমানে যিহেতু মোৰ ৱেটটো অলপমান বাঢ়ি গৈছিলে মাজতে সেইকাৰণে মই কেজিমান কমালোঁ আৰু এতিয়া সেইকাৰণে অলপমান মেইনটেইন কৰিব চেষ্টা কৰিছোঁ আৰু মই যিখিনি পাৰোঁ তেনেকৈ বহুতে আৰু মেইনটেইন কৰি দিয়কচোন মই যিখিনি পাৰোঁ মোৰ কেপেবিলিটিত মই সেইখিনি কৰিছোঁ আৰু চ' মই এনেকৈ এনচিয়'ৰ 1 কাপ গুলি লৈছোঁ আৰু মই দুপৰীয়া এনচিয়'ৰ খাম আৰু লগত যি থাকে বিস্কুট থাকে কেক থাকে খৰ্মা থাকে যিটো থাকে সেইটোৱে মই খাওঁ আচলতে চ' এনচিয়'ৰ কাপ লৈ এতিয়া মই যাম মোৰ ৰুমলৈকে চ' ব'লক আপোনালোককো লৈ যাওঁ মোৰ ৰুমলৈকে নহ'লে এনচিয়'ৰ কাপৰ সৈতে দি এতিয়া মই ইয়াতে খাম আচলতে খুৰমা আছিলে আজি খুৰমা মোৰ খুব ফেভৰেট চ' খুৰমা আৰু এনচিয়'ৰ খাম আপোনালোকেও ট্ৰাই কৰি চাব পাৰে কেতিয়াবা ইভিনিং টাইম বা অলপমান তাৰ যিহেতু মই ভাত নাখাওঁ দুপৰীয়া মোৰ ভোক লাগি যায় আৰু মেগীটো আমাৰ চবৰে ফেভৰেট চ' মই খাব ওলাইছোঁ এতিয়া মেগী চবকা ফেভৰেট মেগী মছালা কোনো ফ্লেভাৰ নহয় জাষ্ট নৰ্মেল মেগীটোৱে হে ফ্ৰেণ্ডছ হাজবেণ্ড আহি পালে আচলতে আৰু এতিয়া বাজিছে আচলতে ৰাতি 11টা আপোনালোকে দেখা নাপাব ঘড়ীটো বহুত দূৰত আছে আচলতে আৰু এলাহ লাগিছে বিৰাট আচলতে আৰু কেমেৰাটো মোৰ ইমান দেৰি ধৰি লোৱাই নহ'ল আচলতে হাতত অভ্যাস নাই যিহেতু আৰু মই ব্লগ তেনেকৈ খুব কমেই কৰিছোঁ আচলতে ইউটিউব ভিডিঅ'ত কিন্তু মই কৰিব চেষ্টা কৰিম আচলতে ব্লগটো আচলতে কৰিও ভাল লাগে আৰু মানুহে চাগে চায়ো ভাল পায় মই মানে শুনিছোঁ আৰু মাংসখিনি বনোৱা হৈ আছে এতিয়া পাকঘৰত আৰু হাজবেণ্ডে কিবাকিবি চব্জি আনিছে এগাল ক'ত কি থ'ম বুজিয়ে পোৱা নাই দেখাম ৰ'ব আপোনালোকক দেখাই আছোঁ তাৰ পৰা বহি যাওঁ আচলতে চিৰিয়েলবোৰ গোটেই চাবলৈ ষ্টাৰ প্লাছত চাওঁ গোটেইখিনি দুখন চাওঁ গুমহে কিছেকে প্যাৰ মে আৰু ইমলি দুখনে বহুত মজাদাৰ হৈ আছে বৰ্তমান ভাল লাগে চাই আৰু 9টা বজাৰ আগতে কুমকুম ভাগ্য চাইছিলোঁ আপোনালোকেও বহুতে চাইছিলে চাগে এতিয়া সাত নিভানা সাথিয়া 2খনো দিয়ে আচলতে অনুপমাখনতো ক'বই নালাগে 10টা বজাত যোনখন দিয়ে 10:30 বজাৰ চাইখনো শেষ কৰিলোঁ হাজবেণ্ডৰ কাৰণে ৰখোতে চিৰিয়েলবোৰ চব শেষে হৈ যায় আচলতে ষ্টাৰ প্লাছৰ আপোনালোকে ভাবিছে চাগে মই কিয় হাঁহি আছোঁ একচুৱেলি এক্সপ্ৰেশ্যন কিছুমান আহি আছে এতিয়া আচলতে আৰু এইবোৰ বেঙেনা ৰঙালাও তিয়ঁও আছে চাগে আৰু জিকা আৰু ভেন্দিটো খাই চবেই ভাল পায় মোৰ বহুত প্ৰিয় প্ৰেছাৰৰ হোটেল বাজিলে আৰু আজি আপোনালোকক মই মোৰ ডলটো দেখুৱাই নাই আপোনালোকে এবাৰ চাই লওক মোৰ ডলটো লিংক দি দিম ডেছক্ৰিপশ্যন বক্সত কোনোবাই যদি কিনিব বিচাৰে বা কাৰোবাৰ ঘৰত যদি বাচ্ছা আছে খুব ভাল পাব যিহেতু দেখাত আচলতে খুব আচলি যেন লাগে আৰু পিছফালৰ পৰাতো মই দেখাই আছোঁ আপোনালোকক পিছফালৰ পৰাতো ক'বই নালাগে কেনেকুৱা আচলি যেন লাগে আৰু ভাল লাগে টাইম পাছ কৰিব যিহেতু এইটো পুতলা মানে কাৰোবাৰ বাচ্ছা আনিলেও দিগদাৰ হৈ যায় ন কাৰোবাৰ বাচ্ছা আনিলেও বহুত কেয়াৰ ল'ব লাগিব বা চবৰে লগত নাথাকে বহুত ভেজাল হৈ যায় কিন্তু এনেকুৱা পুতলা টাইপ আনিলে আৰু ভাল লাগে মনটো যি ইচ্ছা কৰি থাকিব পাৰি বাচ্ছাটো নাকান্দেও আৰু একো প্ৰব্লেমো নকৰে না হাগিছ পেলাব লাগিলে না কি কৰিব লাগিলে কিন্তু কিবা এটা ফিল হয় যেন আচলি বেবী হয় মানে মোৰ ফিল হয় আৰু লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত কাৰোবাৰ যদি ভাল লাগে বা কাৰোবাক গিফ্ট দিব খোজে আৰু কোনোবাই যদি কোনোবা বয়ফ্ৰেণ্ডেও গাৰ্লফ্ৰেণ্ডক গিফ্ট দিব খোজে মোৰ মতেদি ভালেই পাব কাৰণ যদিও কোনোবাই বহুতে টেডি বিয়াৰ ভাল পায় ছোৱালীবোৰে ময়ো ভাল পাওঁ মোৰো আছে টেডি বিয়াৰ সেইটো আৰু আছে কিন্তু এনেকুৱাবোৰো কিন্তু ভাল পাওঁ ভাল নাপালেও সৰু কথাবোৰ গোটেই মনত পৰি যায় আচলতে সৰুতে আমি এনেকুৱাই লৈছিলোঁ ইয়াতকৈ অলপ সৰু আছিলে চাইজটো চ' আপোনালোকেও চাই লওক মোৰ ডলটো চ' ফ্ৰেণ্ডছ মই এতিয়া ৰাতি মাংস বনাইছিলোঁ মই জাষ্ট প্ৰেছাৰত অলপমান ভাজি দিছোঁ সেইকাৰণে আপোনালোকক ৰেচিপিটো দিয়া নাই যিহেতু একো স্পেচিয়েল এইটো বনোৱা নাই আচলতে চবেই জানে খুব চিম্পলকৈ বনাইছোঁ আৰু খুব কম টাইমত বনাইছোঁ অলপমান ভাজি পেলাই মছলা তছলা দি পেলাই ডাইৰেক্ট প্ৰেছাৰত উঠাই দিছোঁ কেইটামান হুইচেল বজাই দিছোঁ হৈয়ে গৈছে আৰু চ' এতিয়া নহ'লে মই ভাত খাম ব'লক চাওঁগৈ মইনো কি খাওঁ ভাত সাজ আচলতে এনেকৈয়ে খোৱা যায় মই বাতি চাতি এইবিলাক আনি ভেজাল নকৰোঁ আৰু আচলতে চ' ডাইৰেক্ট এটা এনেকৈ লৈ লওঁ বেড টেবুলখন লৈ লওঁ আচলতে বিছনাত লৈ লওঁ এতিয়া আজি তলতে লৈছোঁ যিহেতু বিৰাট বেছি গৰম লাগি গৈছে আজি পাতি পাৰি লৈছোঁ ইয়াতে এনেকুৱা টাইপৰ দেখাই দিছোঁ আৰু যিহেতু ডেইলি ব্লগ হয় মই গোটেইখিনি যিমান পাৰোঁ ইনক্লুড কৰিব চাইছোঁ আচলতে আৰু এনেকৈ পানী বটল লৈ লৈছোঁ গ্লাছ টাছ অনা ছিষ্টেম কৰা নাই আৰু কাৰণে বৰ দিগদাৰ হয় নহ'লে চ' ফ্ৰেণ্ডছ এতিয়া ৰাতি হৈ গৈছে আৰু শোৱাৰ আগতে ফেচ ৱাছ কৰি মই লওঁৱেই ফেচ ৱাছ কৰাৰ পিছত মই গুড ভাইবছৰ এইটো ট'নাৰ মাৰি পেলাই শুওঁ এইটো আপোনালোকৰ চেণ্ডেলউড প্লাছ ৰ'জউড হাইড্ৰেটিং প্লাছ পিউৰিফাইং ট'নাৰ হয়
এইটোত মানে নিম চিম গোটেইখিনি থাকে যাৰ যাৰ পিম্পলছ হয় মোৰ অইলি স্কিন মই সেইকাৰণে ব্যৱহাৰ কৰিছোঁ যদি আপোনালোকৰ ড্ৰাই স্কিন তথাপি কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই ভাবোঁ ইয়াত কোনো হাৰ্মফুল কেমিকেলছ নাথাকে আপোনালোকে জানেই গুড ভাইবছৰ প্ৰডাক্টবোৰ চব ছালফেট ফ্ৰী পেৰাবিন ফ্ৰী হৈ থাকে আচলতে চ' মই ৰাতি শোৱাৰ আগত আচলতে ফেচ ৱাছ কৰি পেলাই মই দেখাই দিছোঁ কেপটো আপোনালোকে খুলিলে এইটো এটা পাৰফিউম স্প্ৰেৰ নিচিনা যিটো টাইপ থাকে বুজাবলৈ এইটো এনেকৈ দিলেই হৈ গ'ল দূৰৰ পৰা দিব আৰু নিজে নিজে শুকাব দিব গোটেই ৰাতি মানে অভাৰনাইট সেনেকৈ থাকিলে ভাল আৰু চ' মই এইটো এনেকৈ এতিয়া ইউজ কৰিম চ' আপোনালোকৰ পৰাও ক্ল'জআপটো ল'ব বিচাৰিছোঁ চ' ভিডিঅ'টো এইখিনিতে আচলতে এণ্ড কৰিব বিচাৰিছোঁ চ' যদি মোৰ ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰি এবাৰ চাব পাৰে দুদিন আৰু আনছাবস্ক্ৰাইবো কৰি দিব পাৰে নহ'লে বাই ফ্ৰেণ্ডছ মই বিদায় লৈছোঁ